হয় এই মই বাউখুংগ্ৰী সমষ্টিত MLA ইলেকশ্যনৰ কাৰণে সেইদিনাখন এটা এপ্লিকেশ্যন দিছে নো ডাউট এইটো আনঅফিচিয়েল যেহেতু আমাৰ পাৰ্টিৰ সংবিধান অনুযায়ী আমাৰ TMB বা CWC মিটিং কৰাৰ পিছতহে আমি অফিচিয়েলি কেণ্ডিডেটবিলাকৰ পৰা টিকেট বিচাৰিব নিশ্চয় এইটো সোনকালে হ'ব যিহক তথাপি মোৰ ইচ্ছা আৰু হাগ্ৰামা মহিলাৰী ছাৰক নেতৃত্বত যেটো BPF দলে আজি বহুত এটা পপুলাৰিটি থকা এটা পলিটিক্যাল পাৰ্টি তাতে ময়ো এজন মেম্বাৰ হৈ পেলাই ময়ো ছাৰৰ লগত কাম কৰাৰ কাৰণে ইচ্ছা আছিলে এইটো কাৰণে মই বাউখুংগ্ৰী MLA সমষ্টিৰ কাৰণে মই টিকেট বিচাৰিছে ময়ো আশা ৰাখিছোঁ যেহেতু মই MCLA টাইমতো বনগাঁৱৰ পৰা টিকেট বিচাৰিছিলে কিন্তু বিশেষ আমাৰ পাৰ্টিৰ যেটো ডিসিশন এই ডিসিশনৰ কাৰণে মই উইথড্ৰ কৰি পেলাই ললে আৰু এটো এই সময়ৰ ডিসিশন ভালে হৈছিল যাৰ কাৰণে আমাৰ বনগাঁও সমষ্টিটো জিকিছিলে ঠিক এইবাৰটো আৰু আমাৰ BPF হিচাপে ছাৰৰ যেটো ফাৰ্স্টা গ্যাৰান্টি এই ফাৰ্স্টা ৰাইজৰ কাৰণে গ্যাৰান্টি দিয়াটো দুনিয়াকে এতিয়া চলি আছে এই চলাৰ লগে লগে আমাৰ গোটেই BTC বাকি ৰাইজে খুব ভাল পাই আছে যাৰ কাৰণে আমি দেখা পাও আপোনালোকৰ মিডিয়া থ্ৰুদি বহুত আমাৰ BTC বাসীৰ বেলেগ বেলেগ দলৰ পৰা আজিৰ দিনত হাজাৰ হাজাৰ আমাৰ BPF দলত যোগদান কৰি আছে আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ আন্ডাৰতে ডেইলি তেখেতৰ মিটিংতো জয়েন কৰি আছে আৰু সৰু লেভেল যেনে প্ৰাইমাৰী ব্লক লেভেলতো জয়েন কৰি আছে এই হিচাপত এইবাৰ যে হাগ্ৰামা ছাৰৰ নেতৃত্বত যেটো NDA হিচাপে 15টাত আমি BPF আৰামছে 15 জন আমি MLA পঠাব পাৰিম এইটো খাটাং এইটো কাৰণে ময়ো এজন টিকেট বিচৰা হিচাপে BPF হৈ কাম কৰাৰ কাৰণে ময়ো পুৰা বিশ্বাসী এই টিকেট পোৱাটো আৰু ছাৰে মোক টিকেট হসাহসিকে যদি দিয়ে বাউখুংগ্ৰী ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে মোৰ দায়বদ্ধতা বা মই একদম নিষ্ঠাৰে কাম কৰিম যেহেতু মই এজন ৰাইজৰ লগত গৰীব দুখীয়াৰ লগত 32 বছৰ ভিডিও হৈ পেলাই কাম কৰি আহা এজন অফিচাৰ আছিলে মই ৰাইজৰ দুখীয়াৰ এই সম্পৰ্কে মই বহুত জ্ঞাত আছে এইটো কাৰণে মই এই সুবিধাখিনি এই প্লেটফৰ্মটো পালে মই ৰাইজৰ কাম কৰিব পাৰিম বুলি মই আশা ৰাখি